Hey guys, welcome to my YouTube channel Pompi's Vlog. কি খবৰ আপোনালোকৰ আশা কৰিছো ভালে আছে। আজি মই আপোনালোকৰ আগলে এটা মাছৰ বহুত টেষ্টি ৰেচিপি লৈ আহিছো। সৰিয়হ দি মাছ খাই বহুত ভাল লাগে। মইও বেলেগৰ পৰা শিকিছো কিন্তু ভাল লাগিলে খাই। সো চাই থাককচোন মই মাছখিনি কেনেকৈ বনাও সৰিয়হ দিয়া আৰু ট্ৰাই কৰিছো আজি কেনেকুৱা হয় জনাম খাই পেলাই। সো চাই থাকক। মাছ সৰিয়হ দিয়া ৰেচিপিটো মই আগতেও বনাইছোঁ ভালেই লাগিছে কিন্তু সানডে ব্লগটো যদি আপোনালোকে চাইছিলে গম পাব যে মই চুমিবাহঁতৰ ঘৰলৈ গৈছিলোঁ মই পেহী ছোৱালী চুমিবাৰ যিটো মাছৰ ৰেচিপি বনাইছিলে সেইটো বহুত টেষ্টি আগতেও এবাৰ খাইছিলোঁ সেইদিনাখনো খালোঁ চ' মই সেইদিনা ৰেচিপিটো শিকি আহিছোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ চ' আপোনালোকেও খাই চাবচোন এদিন বনাই কেনেকুৱা লাগে। মাছকেইপিচ এইদৰে ভালকৈ ফ্ৰাই কৰি ল'ব। মই মাছকেইপিচ ফুলেই ফ্ৰাই কৰিছোঁ। আপোনালোকৰ ইচ্ছা, আপোনালোকে যদি হাফ ফ্ৰাই কৰিব বিচাৰে হাফ ফ্ৰাই কৰিব আৰু যদি ফুল ফ্ৰাই কৰিব বিচাৰে ফুল ফ্ৰাই কৰিব। যিহেতু জোলত দিব চ' কিছুমানে হাফ ফ্ৰাই কৰিও ভাল পায় চ' হাফ ফ্ৰাইও কৰিব পাৰে। মই কিন্তু ফুল ফ্ৰাই কৰিছোঁ। কৰি ল'ব, তেলখিনি ভালদৰে গৰম কৰি ল'ব। তাত অকণমান ক'লা জিৰা দি দিব। গেছটো কমাই ল'ব নহ'লে ক'লা জিৰাটো জ্বলি যাব। তাৰপিছত অকণমান পাঁচফোৰণ দি দিব, যিটো মই নিজে দিছোঁ। আপোনালোকে যদি পাঁচফোৰণ বেয়া পায় নিদিবও পাৰে কিন্তু মই দি দিছোঁ। মই পিঁয়াজ সৰু সৰু তিনিটা লৈছোঁ মিহি মিহিকৈ কাটি। গেছটো কম কৰি ল'ব পিঁয়াজখিনি দিয়াৰ আগত নহ'লে পিঁয়াজখিনি হয়তো জ্বলি যাব পাৰে। গেছটো মিডিয়ামত থ'ব। জিৰা আছে অকণমান, জিৰা পটাত পিহা হৈছে আৰু এইখিনি মই অকণমান জিৰা আৰু হেৰিয়তকৈ অলপ বেছি লৈছোঁ পৰিমাণটো। মছলাখিনি অকণমান ভালকৈ ভাজি ল'ব, তেতিয়া মানে কেঁচা গোন্ধটো নাথাকে, কেঁচা মছলা গোন্ধটো। জিৰা আছে আৰু প্লাছ ইয়াত নহৰু 3 ফুটা দিছোঁ মাত্ৰ আৰু আদা অকণমান। এইখিনি মই এই চামুচখনে আধা চামুচকৈ দুবাৰ দিছোঁ। হালধিটো নিজৰ জোখমতে দিব। এইখিনি সৰিয়হ বগা সৰিয়হ হয়, বগা সৰিয়হ মই পটাতে পিচিছোঁ। বগা সৰিয়হ মই অকণমান 2 চামুচেই দি দিছোঁ, এই চামুচখনে ফুলকৈ। ভালকৈ ভাজি ল'ব, তেতিয়া গোন্ধটো নাথাকে কেঁচা কেঁচা। বিলাহী মিডিয়াম চাইজৰ 2টা দিছোঁ, যিটো মই বেছি মিহিকৈও কাটা নাই বেছি ডাঠকৈও কাটা নাই।
সো আপোনালোকে নিজৰ মতে কাটি ল'ব বিলাহীখিনি দিয়াৰ পিছতে মই জোখ পৰিমাণে নিমখ দিছোঁ নিমখটো অকণমান কমকৈ দিছোঁ যিহেতু মাছ ফ্ৰাই কৰোঁতে নিমখটো দিছোঁৱেই থ'ব নহ'লে মছলাখিনি জ্বলি যাব পাৰে মিডিয়ামতকৈও কমত থ'ব আৰু এতিয়া কিমান পানী লাগে সেইটো জোখমতে আপোনালোকে দি দিব মই ইমানখিনিয়ে দিছোঁ যিহেতু দাইল বনাইছোঁ এইখিনি জাষ্ট গ্ৰেভি হ'ব উতল আহিব তেতিয়া আপুনি মাছ কিপিচ দি দিব মাছখিনি মোৰ হৈ গৈছে তো গেছটো এতিয়া বন্ধ কৰি দিছোঁ এইখিনি চব ভাত মাছ ফ্ৰাই মাছ সৰিয়হ দিয়া পেটু দাংবডি ভাজি আৰু দালি সো আপোনালোকে চাই থাকক মই জনাই আছোঁ খাই পিনি কেনেকুৱা লাগিলে হেই গাইজ মাছৰ ৰেচিপিটো বনোৱা হৈ গ'ল আৰু লগত পেটু বনালোঁ ভাত দি যিটো মোৰ বহুত ভাল লাগে জ্বলা দি মাছৰ জোলত জ্বলা নিদিলোঁ আপোনালোকে যদি ইচ্ছা কৰে দিব পাৰে মই পেটুত জ্বলা দিছোঁ আৰু প্লাছ দাংবডি ভাজি বনাইছোঁ দালি বনাইছোঁ আইটেমখিনি কেনেকুৱা হ'ল খাই পিনি আপোনালোকক জনাম হেই গাইজ ভাত খোৱা হৈ গ'ল সকলোৱে কৈছে মা দেউতা যে ৰেচিপিটো বহুত ধুনীয়া হ'ল মোৰো বহুত ভাল লাগিলে মনটো ভাল লাগিলে সবেই যেতিয়া ভাল পাইছে আপোনালোকেও ট্ৰাই কৰি চাব ৰেচিপিটো আৰু কমেণ্ট কৰি জনাব যে কেনেকুৱা লাগিলে যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ